আহক আজি পুনৰ এবাৰ ৰাস চাবলৈ যাওঁ। পোনপ্ৰথমতে আমি আহিলো ছয়গাঁৱলৈ। ইয়ালৈ নাহিম বুলি ভাবিছিলো, কিন্তু শেষত আহিব লগা হ'ল। প্ৰতিমাবোৰ চাই আমি গতি কৰিলো মীনা বজাৰলৈ, আৰু ইয়াত মানুহৰ ভিৰ বহুতেই হৈছে। বিভিন্ন ধৰণৰ এই দুঃসাহসিক বস্তুবোৰ দেখি লগকেইটাই ক'লে উঠোৱা। মই ক'লো বোলে সৰু চলি উঠে ভাই, আমাৰ দৰে চলি নহয়। তাৰ পিছত সিদ্ধান্ত লোৱা হ'ল যে এইবাৰ মিৰ্জালৈ যাম আৰু কিবা খাম, কিন্তু আহি দেখা পাওঁ চিট ফুল, আৰু অৱশেষত চিট পালো। এজন বন্ধু গ'ল বাইকখন লক কৰিব, আৰু তাৰ চকীখন যাতে বেলেগে লৈ নাযায় তাৰ দায়িত্ব দিয়া হ'ল মোক। খোৱা লোৱা সম্পন্ন কৰি আমি আহি পালো পলাশবাৰীৰ ৰাসস্থলী, আৰু এনেকে গৈ থাকোতে লগ পালো মই কেইজনমান বিশ্বাসঘাতক বন্ধু, যিয়ে আজি মোক লগ নধৰাকৈ ৰাস চাবলৈ আহিছে। এইটো আৰু কাই? এনেকৈ আহি পাই গলো এই বিখ্যাত ঠাইখিনি য'ত সকলোৱে ফটো দি আছে। ইয়াতেও এই সৰু ল'ৰা ছোৱালী উঠা বস্তুবিলাক আহিছে। লগকেইটাই ক'লে তই ভয় কৰা নেকি? মই বোলো ভয় কিয় কৰিম ভাই, এনেই উঠবাৰ মন নাই সৰু চলিৰ বস্তু। আৰু শেষত ফটো উঠা কাৰ্যসূচী সম্পন্ন কৰি আমি সকলোৱে ঘৰলৈ উভতিলো।